COVID-19 COVID-19 শ্বাস-প্ৰশ্বাসৰ লগত জড়িত এবিধ সংক্ৰামক ৰোগ। কৰোনা নামৰ এবিধ ভাইৰাছৰ দ্বাৰা এই ৰোগৰ সৃষ্টি হয়। এই বেমাৰটো প্ৰথম 2019 চনত চীন দেশত পোৱা গৈছিল। ইয়াৰ পিছত গোটেই পৃথিৱীতে লাহে লাহে এই বেমাৰ বিয়পি পৰিছিল। 2019 চনত আৱিষ্কাৰ কৰা হৈছিল বাবে ইয়াক COVID-19 বুলি কোৱা হয়। কৰোনা নামৰ এবিধ ভাইৰাছৰ দ্বাৰা এই ৰোগ হয়। বৈজ্ঞানিক ভাষাত এই ভাইৰাছবিধৰ নাম হৈছে ছেভাৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছ 2, যাক চমুকৈ কোৱা হয় SARS-CoV-2। COVID-19ৰ লক্ষণসমূহ হ'ল জ্বৰ, কাহ, উশাহ নিশাহত কষ্ট পোৱা ইত্যাদি। কিন্তু এই লক্ষণসমূহ প্ৰথম অৱস্থাত অতি কম সংখ্যক ৰোগীৰ ক্ষেত্ৰতহে দেখা পোৱা যায়। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেল ষ্টুডিঅ' স্পীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই কৰোনা ভাইৰাছৰ বিষয়ে কিছুমান ইনফৰমেশ্যন তথা কৰোনা ভাইৰাছৰ লগত জড়িত বিশেষ কিছুমান ইংলিছ ভকেবুলাৰী লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এপিডেমিক মানে এবিধ সংক্ৰামক ৰোগ। COVID-19ক প্ৰথমতে এপিডেমিক বুলি কোৱা হৈছিল, কিন্তু পিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 2020 চনৰ মাৰ্চ মাহৰ 11 তাৰিখে এই ৰোগক পেণ্ডামিক বুলি ঘোষণা কৰিছিল। পেণ্ডামিকৰ অৰ্থ হৈছে তীব্ৰ বেগত পৃথিৱী ব্যাপি যোৱা এবিধ ৰোগ। COVID-19 অতি সোনকালে গোটেই পৃথিৱীতে বিয়পি পৰিছিল। ফেটেলিটি ৰেট। COVID-19ত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ ভিতৰত যিমান সংখ্যক ৰোগীৰ মৃত্যু হয় তাৰ শতাংশ হৈছে ফেটেলিটি ৰেট। ইনকুবেশ্যন পিৰিয়ড। যিকোনো এবিধ ৰোগৰ উৎপত্তি আৰু বৃদ্ধিৰ কাল। এজন ৰোগীৰ কৰোনা পজিটিভ চিনাক্ত হোৱাৰ পিছৰ পৰা ৰোগৰ লক্ষণসমূহ ভালদৰে দেখা দিয়াৰ সময়খিনি ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা হয়। আইচলেশ্যন, অকলশৰীয়া অৱস্থা। যেতিয়া এজন ব্যক্তিৰ ক'ভিড পজিটিভ চিনাক্ত হয়, তেওঁৰ পৰা আন মানুহলৈ সংক্ৰমণ নহ'বৰ বাবে তেওঁক আইচলেট কৰি ৰখা হয়। ছ'চিয়েল ডিষ্টেন্সিং বা ফিজিকেল ডিষ্টেন্সিং, যাৰ অৰ্থ হৈছে সামাজিক দূৰত্ব। COVID-19ৰ বাবে 1 মিটাৰ ছ'চিয়েল ডিষ্টেন্সিং মানি চলাটো বহুতেই প্ৰয়োজনীয়, যাতে অতি সোনকালে এই ভাইৰাছটো বিয়পি যাব নোৱাৰে। এচিমটমিক, যাৰ অৰ্থ বেমাৰৰ কোনো লক্ষণ নেদেখা। যদিও বেমাৰৰ কোনো লক্ষণ দেখা নাযায়, সেইটোৱে নুবুজায় যে মানুহ এজন COVID-19ত আক্ৰান্ত নহয়। ইমিউনিটি মানে হৈছে মুক্ত বা নিৰাপদে থকা। ছেল্ফ আইচলেশ্যন, নিজকে বেলেগৰ সংস্পৰ্শৰ পৰা দূৰত ৰখা। অৰ্থাৎ COVID-19ৰ সংক্ৰমণৰ পৰা বাচিবৰ কাৰণে যিমান সম্ভৱ নিজকে বেলেগৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিব লাগে, যাতে ভাইৰাছটো বিয়পিব নোৱাৰে। কোৱাৰেণ্টাইন, কোনো ৰোগত আক্ৰান্ত ৰোগীৰ সংক্ৰমণ নহ'বলৈ অকলশৰে ৰখা। সংক্ৰামক ৰোগীৰ চলাচল বন্ধ কৰা। অৰ্থাৎ এজন ৰোগী যদি COVID-19ত আক্ৰান্ত হয়, তেওঁক কোৱাৰেণ্টাইনত ৰখা হয়, যাতে তেওঁৰ দেহৰ পৰা এই ভাইৰাছটো আন ভাল মানুহৰ দেহলৈ বিয়পিব নোৱাৰে। গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে ঘৰতে থাকক, সুৰক্ষিত থাকক, ষ্টে হোম, ষ্টে ছেফ। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব।